ক্ষেত্ৰটো পেনেল প্ৰভিজনৰ কথা কৈছে এটো কাম বোৰ্ডৰ নহয় এটো কাম পুলিচৰ এখন ল ডকুমেন্ট নহয় এখন আইন এই ধৰণৰ আইন নহয় মানে ক্ৰিমিনেল ল নহয় গতিকে আমাৰ ইতিমধ্যে ক্ৰিমিনেল ল আছে যে কোনো ইতিমধ্যে আইপিসিত আছে সেইমতে ব্যৱস্থা গ্ৰহণ কৰিব বাকি যদি বিষয়া কৰ্মচাৰী ইয়াত জড়িত হয় তাৰ কাৰণে আমাৰ সাৰ্ভিস ৰুল আছে সাৰ্ভিস ৰুল মতে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব ইয়াত তাৰ কাৰণে বিশেষ বেলেগ ব্যৱস্থা থকাৰ কোনো প্ৰয়োজনীয়তা নাই মাননীয় অধ্যক্ষ মহোদয় বিদ্যালয় শিক্ষাৰ বহুত পুতৌ লগা অৱস্থা বুলি মাননীয় সদস্যসকলে উত্থাপন কৰিছে শিক্ষকৰ নিযুক্তিৰ পৰা মই আৰম্ভ কৰি পেলে আন্তঃগাঁথনিলৈকে মই সদনক দুটা কথা মই জনাব বিচাৰো মাত্ৰ 2 মাহৰ ভিতৰত 500 কোটি টকা ব্যয় সাপেক্ষে আমি 2600 বিদ্যালয়ত আমি লাইব্ৰেৰী আৰু এটা ডিজিটেল শ্ৰেণীকোঠা